হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালেই নিশ্চয়, মোৰো ভালেই। আকৌ মই নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি গ'লোঁ। এয়া এতিয়া আমি বজাৰ কৰিবলৈ গৈ আছোঁ দেই। আমাৰ মাৰ ঘৰত শিৱসাগৰত বৌ ছোৱালী এজনী শান্তি হ'ল, তাইৰ কাৰণে কিবা এটা আনো বুলি ওলাইছোঁ। আৰু পাপাও আহি আছে শিৱসাগৰৰ পৰা আমাৰ ঘৰলৈ বহুত দিনৰ মূৰত। মনটো বহুত ভাল লাগি আছে, তেওঁকো লৈ আহিম আৰু লগতে। আমাৰ মুনুকণ বহি আছে ধুনীয়াকৈ, পাপাকো লৈ আহিম। পাপা আহি আছে, বহাই নিমগৈ আৰু বজাৰ ঘৰো হ'ব। গৈ আছোঁ এতিয়া গাড়ী চলাই গৈ আছোঁ। পাই গ'লোহি আমি বৰপেটা। এইয়া পাপাক লগ পাই গ'লোঁ। তেওঁ লাইন বাছতে আহি আছিলে আৰু হোটেলতো তেওঁক কিবা এটা খুৱাই ল'লোঁ। তেওঁ নাখাওঁ বুলি কৈছিলে, জোৰ জবস্তি খুৱাই ল'লোঁ আৰু বজাৰ কৰা হৈ গ'ল আমাৰ। এইয়া ঘৰ আহি পাই গ'লোহি। ফ্ৰেছ হৈ লওঁ এতিয়া। হেল্ল', ফ্ৰেছ হ'লোঁ বাৰু। দেউতাই ভাত পানী খাই ওলাই গৈছে দেউতাৰ লগতে ফুৰিবলৈ গৈছে আৰু বহুত দিনৰ মূৰত আহিছে যিহেতু। এতিয়া দেউতাৰ কাৰণে ৰাতি সাজৰ কাৰণে আমি যোগাৰ কৰিছোঁ লোকেল কুকুৰা আমাৰ ঘৰৰে। আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। এয়া আমাৰ বাৰীৰ ৰঙালাও আজি ছিঙি আনিছে দেই। এয়া কাটিবলৈ লৈছে। এতিয়া 2 কেজি আছিলে, 1 কেজিমান ল'ব লাগে। আজি বজাৰ এয়া এযোৰ কাপোৰ এযোৰ আনিছোঁ টচৰ। কাইলৈ আমি শিৱসাগৰ যাম যিহেতু, আমাৰ বৌ ছোৱালীজনী বিয়া আছে। কাইলৈ দি আনিছোঁ এযোৰ টচৰ, এইযোৰ টচ মুগা। তাৰপাছত এইযোৰ মুনুকণক দিলে বৰ্তায়েকে, এইযোৰ বিয়াতে পিন্ধাম আৰু। এয়া পেণ্ট, এয়া চোলা। দেউতাৰ কাৰণে আনিছোঁ চাৰ্ট। এয়া আনিছোঁ মাৰ কাৰণে, মাক কাপোৰ নালাগে বুলি ক'লে, এই ব্লাউজ লৈ আনিছোঁ আৰু তেওঁলৈ। এই আছিলে আজি বজাৰত। কেনেকুৱা লাগিছে কাপোৰযোৰ ক'ব নাপায়। এয়া মাংস জোল হৈ আছে, এয়া দৈ ফ্ৰাই। এয়া তিনি বিয়ৈ লগ খাই আছে দেই ভাত। কোনে তলত খাইছে। বোলো ভাল লাগিছে না খাই? লাগিছে মজা নে? এয়া ভাত ৰেডি। এয়া জহা চাউল, পিঁয়াজ এডোখৰ লৈ লৈছোঁ, এয়া আচাৰ, এয়া ড্ৰাই ফ্ৰাই আৰু এয়া জোল। খাই লওঁ তেতিয়াহ'লে আমি ভাত। মায়ে মই আছোঁ বাৰু, শিশুৱে চবেই খালেই। এয়া ভাত খাবলৈ বহি গ'লোঁ। দেউতাহে শুলেগৈ বাৰু, খাই বৈ সকলো শুলেগৈ। আমি মায়ে মই আছোঁ, খাই লওঁ ভাত আমি। এয়া জোল লৈ লৈছোঁ, ধুনীয়া হৈছে খাবলৈ। ফ্ৰাই অকণ খাই চাওঁ। নেক্সট ডে ভিডিঅ' হয়। ৰাতিপুৱাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। চাহ খোৱা হ'ল বাৰু, ভাত পানীও হ'ল। দেউতাই খাই স্কুল গ'ল, মায়ে মই দুইজনীয়ে ভাত পানী বনাই দিলোঁ। তাৰপাছত বেগত কাপোৰ কানি কেইটামান ভৰাবলৈ আছে, ভৰাই ল'ব লাগিব। মই কাপোৰ কানি বেগত সৰহকৈ লৈ যাওঁ বাৰু, পিন্ধো নিপিন্ধো পিছ কথা। খালি কাপোৰকেইটা মানে গোটেইকেইটা লৈ গ'লেহে মোৰ শান্তি লাগে আৰু। সেয়া আছে কাম বাকী আৰু। আমি ভাত পানী খাই লাহেকৈ মানে ওলাই দিম। এয়া মনটো মোৰ আজি বহুত ভাল লাগি আছে, দেখিছেনে বাৰু হাঁহি মুখত। কিয় নালাগিব, ঘৰলৈ যাম যিহেতু মাৰ ঘৰলৈ। সকলোৰে মনটো তেনেকুৱাই লাগে। এয়া চাই থাকিব আপোনালোকে। এয়া বাৰ কাৰণে বুট কেইটামান লৈ লৈছোঁ, তাই বৰ ভাল পাই খাই, সেইকাৰণে লৈ লৈছোঁ আৰু এয়া জিকা লৈ লৈছোঁ আৰু লৈছোঁ শাক পাচলি। এয়া মাংসও লৈ লৈছোঁ, কালি থৈ দিছিলোঁ মাহঁতলৈ। এয়া পাপাই ভাত খালেই আৰু। এয়া কাপোৰ ধোৱা হৈ আছে আৰু এয়া মাহঁতলৈ আৰু মোৰ কাপোৰ আছে ইয়াত। ইয়াত আছে মুনুকণৰ কাপোৰ আৰু ইয়াত এখেতৰ কাপোৰ ভৰাই লৈছোঁ অলপ। এয়া কেৰেলা ভাজি, এয়া মাংস, এয়া ভাত লৈ লৈছোঁ, জলকীয়া এটা লৈ লৈছোঁ। পটাপট ভাতকেইটা খাই লওঁ আৰু দেই। পটাপট ভাতকেইটা খাই লৈছোঁ, তাৰপিছত ওলাব লাগিব। যাম আৰু লাহে লাহে। এয়া খাই লওঁ। এয়া আমি আহিছোঁ এতিয়া। এয়া আমাৰ মুনুকণ বহি লৈছোঁ আগত। এইপিনে চোৱা মুনু।
আইচক্ৰীম খাই আছা চানা খাই লওঁ গাড়ী চলাই চানা খাই আছো এয়া আমাৰ মুনুকণ ক'ত বহি আছে দেখিছেনে বাৰু চিটৰ পৰা নামি ওপৰতে উঠি বহি আছিলে এয়া কিমান আহিবনো আমনি লাগি গৈছে আৰু আমনি লাগিছে নে বোলো এয়া গৈ আছোঁ আৰু ভাগৰ লাগিছে সাগৰ সোমালোহি আৰু জাজি পাইছোঁহি এয়া আমাৰ মুনুকণে হেৰি কৰি আছে মাতি আছে এইখন জাজি ধাবা মিঠাই কিনিবলৈ গৈ আছে গৌৰী হোটেলত মিঠাই কিনিবলৈ আহিছোঁ গৌৰী সাগৰত মিঠাই ল'লোঁ এতিয়া গৈ আছোঁ এই মুনুকণে জুচ খাইছে চকলেট খাইছে এয়া প্ৰগতি পাইছোঁহি আৰু আমাৰ পৰিয়ালৰ নিচা ছোৱালী এজনী তাইও বিয়া খাবলৈ বুলি আহিছিলে আমি গাড়ীতে তাইকো লৈ আহিছোঁ আৰু অঁ এই আমি পাই গৈছোঁ আৰু ঘৰ এয়া বিয়া ঘৰ বাই 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 বিয়া ঘৰ ভিডিঅ' ৰখি আছে চব দেখিছেনে এয়া আমাৰ কইনা মাকে মানে চাই দিয়া এয়া কইনা মাক একদম তন নাইকিয়া হৈছে মেখেলা চেখেলা কোচাই লৈছে আৰু দেই কাম বন কৰি এয়া মাতৃ দেৱী আমাৰ এয়া শুই দি বহি আছে চাহ খাবলৈ আৰু চাহ আমি মিঠাই আনিছিলোঁ কি এয়া মিঠাই আনিছোঁ এয়া আমাৰ বা এয়া বৰমা বহি আছে এয়া আমাৰ ভিনিটি দেই এয়া মোবাইলত এয়া আমাৰ এতিয়া সকলোৱে আৰু চাহ খাব এতিয়া সকলো বহি আছে আৰু দেই ইমান হেঁপাহেৰে বহি আছে বাট চাই আছে আমাৰ কাৰণে বাৰু এয়াই গৰম চেনে চাহ খাবলৈ খাই আছে ইনি এতিয়া যাবলৈ লৈছে ডিউটি আছে বোলে আকৌ কাইলৈ আহিব বাই বাই যজ্ঞা দেই এয়া আমাৰ মুনুকণে খেলিবলৈ লাগি গ'ল এয়া দেখিছেনে এয়া আমাৰ শকতি বাই দেখিছেনে কিমান শকত হৈ গৈছে তেওঁ বহুত দিনৰ মূৰত আকৌ লগ হৈ গ'লোঁ কেনেকুৱা লাগিছে বাৰু তেনেকৈ ভাল লাগিছে বাৰু